নাই এতিয়া প্ৰথম না তেনেকা ইমান ভূগোলকে নদীত জীৱনত দেখা নাই আজি চালো কাৰ্বি আংলঙৰ পৰা আহি আমাৰ ধেমাজিত হয় হয় আপুনি কিমান বাৰ আহিছে আগত একবাৰো অহা নাই এইবাৰ ফাৰ্ষ্ট টাইম ন দিনৰ মূৰত আজি আহিছোঁ চেঙাজান মাজৰবাৰী ঘাট ইয়াত আহিলোঁ প্ৰথম এতিয়া বহাগ বিহুৰ বৰষুণৰ লগত এতিয়া বৰ্তমান এই চেঙাজান ঘাটৰ নৈ কিমান ডাঙৰ হৈছে লালি নদী এইখিনি আপোনালোকক অলপ দেখাম ময়ো চাম বুলি আহিছোঁ বৰ্তমান লগতে ইয়াত দূৰ দূৰণিৰ কিছুমান অতিথি আলহী মোৰ লগত আহিছে তেখেতলোকেও ইয়াত বৰ্তমান আছে তেখেতলোককে অলপ দেখাবলৈ মই আনিছোঁ তেখেতলোকে হ'ল কাৰ্বি আংলঙৰ পৰা আমাৰ ঘৰত আহিছিলে লগতে অলপ ফুৰাম বুলি এই মোৰ আমাৰ মাজৰবাৰী চেঙাজান ঘাটতে অলপ লালি নদীখন দেখাম বুলি আনিলোঁ সেইটোৱে এতিয়া বৰ্তমান ইমান নদীটো বাঢ়া নাই বা ডাঙৰ হোৱা নাই এতিয়া এইখিনি ইমানেই হৈ আছে নিশ্চয় আপোনালোকে কেমেৰাৰ লগত দেখিছেই চাগে চাওক আলহীখিনি এজন দুজন চাৰিজন আলহী ইয়াত ঘাটত এতিয়া বৰ্তমান কেনে কি হৈ আছে অলপ দেখাম এইটো হ'ল আজিকালি হণ্ডাৰে চলোৱা নাও আগত হাতেৰে চলাইছিলে আজিকালি এনেকুৱা হণ্ডা লগাই আজিকালি চলাই থাকে চাওক আৰু লগতে খৰি আনিছে পাৰৰ পৰা খৰি আনিছে ঝাওবন নদীৰ কাষে ঝাওবন পায় এই ঝাওবনকে চাওক এই এটা আকৌ গ'ল আজিকালি খুব এতিয়া এনেকুৱা হণ্ডাৰে বনাই লোৱা নাও খুব আছে আজিকালি আগততো নাছিলে হাতৰ লগত দাখলাংবাই অলপ ঘূৰিবলৈ চেঙাজান ঘাটৰ পৰিৱেশ চাওক এইটো নাও গ'ল এটা হণ্ডাৰে বনোৱা আজিকালি চব সেইটোৱে দেখিছোঁ চব ইয়াতে চব এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু লগতে দুটা গ'ল এইটো এটা এইটো ছটা আঠটামান হ'ল মই তিনিটা গ'ল গুচি গ'ল দুটা গুচি গ'ল চাওক কি কামত ব্যৱহাৰ কৰা হয় সেইটো অলপ আপোনালোকক জনাওঁ সেইটো হ'ল সৰু নাও 3-4জনীয়া নাও লগতে ইয়াত লাঙিৰে জালেৰে মাছো মাৰে আৰু অলপ সৰু মৰু খৰি চৰিও আনে আৰু নিজৰ পাৰ্চনেল কামতো তেখেতলোকে চলায় মানে চাওক আগতো এতিয়া হাতেৰে চলোৱা হৈছিলে কিন্তু এই বছৰ বেছিকৈ দেখিছোঁ নহ'লে আগত যোৱা 3 বছৰমান আগত খুব কম আছিলে দেখাই নাছিলোঁ কিন্তু আজি আহি হঠাৎকৈ এনে পৰিৱেশ বা এনেকুৱা হাতেৰে চলোৱা হণ্ডাৰে চলোৱা বহুতো নাও দেখিলোঁ হয়তো আজিকালি খুব চলাবলৈ ময়ো মন হৈছিলোঁ কিন্তু আজি নিশ্চয় নহ'ব আজি মোৰ চিনাকি মানুহ লগ পোৱা নাই চিনাকি লগ পালেতো অলপ ঘূৰিয়ে আহিলোঁ হয় অলপ ইয়াৰ ঘূৰি পেলাই আপোনালোকক অলপ ইয়াৰ উঠি কেনেকুৱা লাগে সেইটো অনুভৱটো আপোনালোকক ক'ব পাৰিলোঁ হয় সেইখিনি আছিল ইয়াতে আহিছে কাৰ্বি আংলঙৰ পৰা আলহী অতিথি তেখেতলোকক অলপ সুধিম প্ৰথম আহিছে চাগে তেখেতলোকে নমস্কাৰ দাদা কেনেকুৱা লাগিছে ইয়াত আহি ভালেই লাগিছে ইয়াত আগত আহিছিল না এতিয়া প্ৰথম নাই এতিয়া প্ৰথম না তেনেকা ইমান ভূগোলকে নদীত জীৱনত দেখা নাই আজি চালো এনে ব্ৰহ্মপুত্ৰখন চালো তাত গুৱাহাটীত তাত দেখোন ভূগোল নহয় বেছি ইয়াতকৈ বহুত দীঘল এইটো বেছি দীঘল ন ব্ৰহ্মপুত্ৰটোতো চায়ে দেখি পায় ন এইটোতো তাৰ কিনাৰে মানে পাৰখন নেদেখে ন কেইজন আহিছে আপোনালোকে আমি চাৰিজন কাৰ্বি আংলঙৰ পৰা ন পৰিচয় আপোনাৰ নাম কি মোৰ নাম চাঞ্চুমা নাৰ্জাৰী নামটো ইমানে সামৰিলোঁ ধন্যবাদ 4জন আহিছে অসমীয়া জানে না দাদা বুংথলা জানে না কাৰ্বি আংলঙৰ পৰা আহি আমাৰ ধেমাজিত আপুনি কিমান বাৰ আহিছে আগত একবাৰো অহা নাই এইবাৰ ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট ন হয় ফাৰ্ষ্ট আহিছে
এনেকুৱা নদী আপুনি চাইছিল নাই ডাঙৰ নাই এনেকা ডাঙৰটো দেখি পোৱা নাই একবাৰো। দেখি পোৱা নাই হয়। আজি কেনেকুৱা লাগিছে চাই আজি চাই বহুত ভাল লাগিলে। ভাল লাগিছে না অ, অ। এইটোতো এতিয়া ষ্টাৰ্টিং হে আপুনি বাৰিষাত আহিলে এইটো চব পাব অ, দেখি ইয়াত একো নেদেখিব এই বিল্ডিংটোহে দেখিব বিল্ডিং বাকী ইয়াত একো নেদেখিব চব পানীয়ে দেখিব ডিব্ৰুগড় ইফালে সেইটো পাৰ ইয়াতে কেমেৰাৰ লগত নেদেখিব কিন্তু এনে চাই দেখি ভাইটি এজন আহিছে মাবৰি নাংদক मोजां नांदों ना मोजां नांदों असमिया जाने नाजाने असमिया खम इयाव गिबि खेब फैदोंना सिगांफोर फैफेरबाय गिबि खेब धेमाजि धेमाजित कार्बि आलं हुदुर कार्बि आलंनिफ्राय प्रथम बहुते ব্যক্তি আহিছে তাকে অলপ আমাৰ অঞ্চলখন মানুহে বহুতে কয় যে ধেমাজিখন নদী বা পানী হয় বুলি কেনেকুৱা পানী হয় ক'ৰ পৰা আহে এইটো আপোনাৰ তেখেতলোকক একদম বাস্তৱত দেখাবলৈ কাৰণে মই আনিলোঁ ইয়াৰ পৰাই আমাৰ য'ত ব্ৰহ্মপুত্ৰৰ বা লালি নদীখন যদি বাঢ়ে তেতিয়া ইফালে বৰষুণ নদী ইয়াত আহিব নোৱাৰে জাগাতে থাকে তাৰ পৰাই নদী ধেমাজিত বিভিন্ন ঠাইত মানে কি হয় বানপানী পৰিৱেশ সৃষ্টি হয় ইয়ে আছিল মই অলপ দেখালোঁ আৰু আলহীকেইটাকো ইয়াতে আনিলোঁ আৰু লগতে আনিছোঁ এতিয়া আমি ইয়াত দুখনমান ইয়াত হোটেল আছে ইয়াতে লোকেল গাখীৰ পায় খুব ধুনীয়াকৈ এতিয়া চাহ খাই যাম মানে এটা কথাটো আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াত আগত বগীবিল নোহোৱাৰ আগত ইটো হ'ল ডিব্ৰুগড় যোৱা মেইন ঘাট আছিলে ইয়াৰ পৰাই মানুহে ডিব্ৰুগড় গৈছিলে ইয়াত ডাঙৰ ডাঙৰ বহুত জাহাজ আহিছিলে ইফালে যোৱা ফেৰী আহিছিলে তেতিয়া ইয়াৰ দি আমি পাৰ হৈছিলোঁ মানে বগীবিলটি হয় বেছিকৈ দূৰ হৈছিলেতো ইয়াতে চব ইফালে অৰুণাচলৰ পৰা এই বহুতো দূৰৰ পৰা ডিব্ৰুগড় যোৱা ঠাইডোখৰৰ পৰাই মানে অহা যোৱা কৰিছিল কিন্তু বগীবিল হোৱাৰ পিছত এতিয়া এইখিনি ঠাই এনেকুৱাই হৈ থাকিল যে মাছ মাৰা বা ইয়াত বিভিন্ন ধৰণৰ খৰি বুটলা এনেকৈ নাও চলায় আৰু লোকেল আৰু বা ইয়াৰ পৰা আজিকালি গাখীৰ ডিব্ৰুগড় লৈ যোৱা হয় বটেৰে আৰু লগতে কি হয় চব্জি পাচলি মেগং ঠাইগং ইয়াৰ পৰা ডিব্ৰুগড় ছাপ্লাই হয় এনেকুৱা কাম চলে আৰু কিন্তু এতিয়া বেছিকৈ ইয়াৰ পৰা পাৰ হোৱা নহয় ইয়াৰ লোকেলখিনি নিজৰ বোট আৰু নিজৰ প্ৰয়োজন পাৰ্চনেল প্ৰয়োজনত এনেকুৱা বোট লৈ পেলাই কিবাত যায় ডিব্ৰুগড় এতিয়া স্থানীয় ভাইটি এজন লগ পাইছোঁ খৰিকৰ পৰা আনিছে অলপ সুধিম ৰ ভাইটি কেনেকুৱা খবৰ কোৱা ভাল ন নামটো কচোন কানাই দাস ঘৰটো চেঙাজান এইবছৰ প্ৰথম এইটো পানী ন যোৱা বছৰ বা এইবাৰ বছৰ যোৱা বছৰ এতিয়া লেট হৈছে নেকি এইবছৰ পানীটো লেট হৈছে ন বহাগ জেঠ মাত পালেতো বেছিকৈ ডাঙৰ হ'ব লাগিছিলে আগত ন এইবছৰ পানী কম খৰি ক'ৰ পৰা আনিলে মাছ পাইছে না পোৱা নাই এইকেইদিন মাৰাই নাই ন এতিয়া বন্ধ আছে ন এতিয়া কিবাৰ কাৰণে না পোৱালিৰ কাৰণে ন পোৱালিৰ কাৰণে বৰ্তমান মাছ মাৰা বন্ধ হৈ আছে আপোনালোকে চাই দেখিছে ইয়াত এজনো বৰ্তমানলৈকে মাছ মাৰা মই দেখা নাই মাছোৱা দেখা নাই নহয় জানো ঠিক আছে এইখিনি মই লগ পোৱা নাই বাৰু নিশ্চয় এতিয়া হয় চাগে পোৱানৰ কাৰণে হয়তো চৰকাৰী নিয়ম মতে নহয় জানো এতিয়া হয়তো মাছ ইয়াত মাৰা হোৱা নাই সেইখিনি আছিল আপোনালোকক চেঙাজান মাজৰবাৰী চেঙাজান ঘাটৰ পৰিৱেশ আজিৰ পৰিৱেশ দেখালোঁ মই আকৌ দেখুৱাই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ